আমি এটা বিশেষ বিষয় লৈ আপোনালোকৰ ওচৰত আজি আহিছোঁ যে আপোনালোকে নিশ্চিতভাৱে লক্ষ্য কৰিছে যে 5খন ৰাজ্যৰ যি নিৰ্বাচনী ফলাফল সেই নিৰ্বাচনী ফলাফলৰ পৰৱৰ্তী পৰ্যায়ত কংগ্ৰেছ নেতৃত্বাধীন যি ইণ্ডি এলায়েন্স সেই ইণ্ডি এলায়েন্সৰ আজিৰ যিটো স্থিতি সেই স্থিতিটো সম্পৰ্কত আমি প্ৰত্যেকেই এটা ধাৰণা কৰি ল'ব পৰা হৈছোঁ। পূৰ্বতে ইণ্ডি এলায়েন্স ৰোগাক্ৰান্ত আছিল আৰু আজিৰ সময়ত বিশেষকৈ এই 5 ৰাজ্যৰ নিৰ্বাচনী ফলাফলৰ পৰৱৰ্তী পৰ্যায়ত এই ইণ্ডি এলায়েন্স ICUত আছে। আমি এই কথাখিনি এইকাৰণে ক'ব বিচাৰিছোঁ, এই ইণ্ডি এলায়েন্স যিসমূহ ৰাজনৈতিক দলৰ নেতৃত্বত গঠন হৈছিলে বা যিখিনি ৰাজনৈতিক দলৰ অংশীদাৰিত্ব আছিলে, প্ৰতিটো ৰাজনৈতিক দলৰে নীতিগতভাৱে কংগ্ৰেছৰ প্ৰতি এটা বিৰোধ আছিলে আৰু সেই প্ৰেক্ষাপটতে বিশেষভাৱে আঞ্চলিক যিসমূহ ৰাজনৈতিক দল সেই আঞ্চলিক ৰাজনৈতিক দলসমূহ জন্ম হৈছিল। আপোনালোকে সমাজবাদী পাৰ্টিৰ কথাই লক্ষ্য কৰক বা অন্যান্য যিসমূহ আঞ্চলিক ৰাজনৈতিক শক্তি আছে, তৃণমূল কংগ্ৰেছৰ কথাই কওক বা অন্যান্য যিসমূহ ৰাজনৈতিক শক্তি আছে, প্ৰতিটো ৰাজনৈতিক শক্তিয়ে ইণ্ডি এলায়েন্সৰ অংশীদাৰিত্ব থকা যদি লক্ষ্য কৰা হয়, পূৰ্বতে তেওঁলোকৰ কংগ্ৰেছ বিৰোধিতাটোৱে মূল অস্ত্ৰ আছিল আৰু পৰৱৰ্তী পৰ্যায়ত কেৱল মাত্ৰ ক্ষমতাৰ স্বাৰ্থত এই ৰাজনৈতিক দলসমূহে তেখেতসকলে ইণ্ডি এলায়েন্সৰ নামত একত্ৰিত হ'ল ভাৰতীয় জনতা পাৰ্টিক বিৰোধিতা কৰাৰ নামত। কিন্তু তৎসত্ত্বেও তেখেতসকলৰ যি চৰিত্ৰ সেই চৰিত্ৰৰ পৰা তেওঁলোকে ঊৰ্ধত যাব নোৱাৰিলে এনেধৰণে যে মধ্যপ্ৰদেশৰ যদি নিৰ্বাচনী প্ৰেক্ষাপটলৈ আমি চাবলৈ যাওঁ তেতিয়াহ'লে মধ্যপ্ৰদেশত সমাজবাদী পাৰ্টীয়ে 71খন আসনত প্ৰতিদ্বন্দ্বিতা কৰিছিলে। তেখেতসকলে সেইখিনি সময়ত ইণ্ডি এলায়েন্সৰ অংশীদাৰো আছিলে, কিন্তু একে সময়তে তেখেতসকলে বিধানসভা নিৰ্বাচনত কংগ্ৰেছৰ বিৰুদ্ধেও প্ৰতিদ্বন্দ্বিতা কৰিছিলে। গতিকে আজি যদি আম আদমি পাৰ্টীৰ কথা চাবলৈ যাওঁ তেতিয়াহ'লে আম আদমি পাৰ্টীয়ে সামগ্ৰিকভাৱে 200তকৈও অধিক আসনত প্ৰতিদ্বন্দ্বিতা কৰিছিলে এই 5খন ৰাজ্যৰ যি নিৰ্বাচন হৈ গৈছে। গতিকে সেইখিনি সময়ৰ পৰা তেওঁলোক বহুধা বিভক্ত আছিলে। জনসাধাৰণ, ভাৰতবৰ্ষৰ জনসাধাৰণ তেওঁলোকৰ যি কৰ্মসূচী এই কৰ্মসূচীৰ প্ৰতি কোনো ধৰণৰ আস্থা নাছিলে। ভাৰতবৰ্ষৰ জনসাধাৰণৰ, দেশৰ নাগৰিকৰ কোনো ধৰণৰ বিশ্বাস অৰ্জন কৰিবলৈ তেখেতসকল সক্ষম হোৱা নাছিল। কিন্তু তাৰ পৰৱৰ্তী পৰ্যায়ত যেতিয়া 3 ডিচেম্বৰ তাৰিখে এই ৰাজ্যসমূহৰ নিৰ্বাচনী ফলাফল ঘোষণা হ'ল, এই নিৰ্বাচনী ফলাফল ঘোষণা হোৱাৰ পিছতে কংগ্ৰেছ দলৰ সভাপতি মল্লিকাৰ্জুন খাৰ্গে ডাঙৰীয়াই তেখেতে 6 ডিচেম্বৰ তাৰিখে ইণ্ডি এলায়েন্সৰ এখন বৈঠক অনুষ্ঠিত হোৱাৰ কথা ঘোষণা কৰিছিলে। কিন্তু আমি লক্ষ্য কৰিছোঁ যে প্ৰতিটো ৰাজনৈতিক দলে ইণ্ডি এলায়েন্সৰ অংশীদাৰিত্ব থকা প্ৰতিটো ৰাজনৈতিক দলে পৃষ্ঠভংগ দিছে, পলায়ন কৰিছে। বিগত যি নিৰ্বাচনী ফলাফল সেই নিৰ্বাচনী ফলাফলে দেশৰ জনসাধাৰণৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ যি নেতৃত্ব এই নেতৃত্বৰ প্ৰতি আস্থা, ভাৰতীয় জনতা পাৰ্টীৰ যি দৰ্শন, ভাৰতীয় জনতা পাৰ্টীৰ দৰ্শনৰ প্ৰতি বিশ্বাস, ইয়াক প্ৰতিফলিত কৰিবলৈ সক্ষম হৈছে আৰু তাৰ ফলত এই বিৰোধী ৰাজনৈতিক দলসমূহ ত্ৰাসিত হৈছে আৰু ত্ৰাসিত হোৱাৰ কাৰণে তেওঁলোকে পৃষ্ঠভংগ দিছে, যাৰ ফলত আজি 6 ডিচেম্বৰ তাৰিখে তেখেতসকলে যি গুৰুত্বপূৰ্ণ ইণ্ডি এলায়েন্সৰ বৈঠক অনুষ্ঠিত কৰাৰ কথা ঘোষণা কৰিছিল, সেই ইণ্ডি এলায়েন্সৰ বৈঠক পৰ্যন্ত তেওঁলোকে অনুষ্ঠিত কৰিবলৈ সক্ষম হোৱা নাই। গতিকে আজি আমি অভিহিত কৰিবলৈ বাধ্য হৈছোঁ যে এই ইণ্ডি এলায়েন্স প্ৰকৃতাৰ্থত আজি ICUত যাবলগীয়া এটা পৰিৱেশ সৃষ্টি হৈছে। আজি সমাজবাদী পাৰ্টীৰ নেতা অখিলেশ যাদৱৰ কথাই কওক, মমতা বেনাৰ্জীৰ কথাই কওক, তৃণমূল কংগ্ৰেছৰ নেত্ৰী, যি ইণ্ডি এলায়েন্সৰ অন্যতম আৰ্কিটেক্ট আছিলে নীতিশ কুমাৰ, আজি DMKৰ কথা কওক, এই সকলোবোৰ ৰাজনৈতিক দলে বিভিন্ন অজুহাতত এই ইণ্ডি এলায়েন্সৰ যি বৈঠক এই বৈঠক তেওঁলোকে বৰ্জন কৰিছে। তেখেতসকলে গম পাইছে যে কংগ্ৰেছৰ নেতৃত্বৰ প্ৰতি, কংগ্ৰেছৰ দলৰ প্ৰতি গোটেই ভাৰতবৰ্ষৰ জনসাধাৰণৰ কোনো ধৰণৰ আস্থা নাই। আৰু আজিৰ সময়ত যদি তেখেতসকলে কংগ্ৰেছ দলৰ সৈতে লগ হয় তেতিয়া তেওঁলোকৰ যিটো আঞ্চলিক ৰিজিয়নেল যিটো ছাপোৰ্ট বেছ আছে সেই ৰিজিয়নেল ছাপোৰ্ট বেছটো নোহোৱা হৈ যাব। গতিকে তাৰ কাৰণে ত্ৰাসিত হৈ তেখেতসকলে পলায়ন কৰিছে আৰু এই পলায়ন কৰাৰ ফলত আজি ইণ্ডি এলায়েন্স ICUত যাবলগীয়া হৈছে। গতিকে তেনে পৰিৱেশ হৈছে। আৰু অসমৰ প্ৰেক্ষাপটত যদি আমি চাবলৈ যাওঁ, অসমৰ কংগ্ৰেছ দলৰ যি নেতৃত্ব, বিশেষকৈ প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা, তেখেতৰ যি বক্তব্য সেই বক্তব্য আগন্তুক যিটো প্ৰজন্ম আছে অসমৰ, সেই আগন্তুক প্ৰজন্মই অসমীয়া প্ৰবচন বা অসমীয়া আপ্তবাক্যসমূহ যদি বুজাব লাগে তেতিয়াহ'লে ভূপেন বৰা আৰু কংগ্ৰেছৰ নামেই ল'ব। কি আপ্তবাক্যসমূহ বা কি প্ৰবচনসমূহ? এইসমূহ হ'ল যে নাও